आप सब लोग कैसे हैं? मेरे कासापियास यूट्यूब चैनल से स्वागत है। आज मैं एक चीज़ दिखेंगे, आप लोग अच्छे से दिखिए और कमेंट करके ज़रूर बताना क्या होगा इस साल में। ये देखिए, আপোনালোকে এইবিলাক চাওয়া ভালকে খেতি পথাৰবিলাক। এতিয়া হৈছে খেতিৰ টাইম, কিন্তু খেতিৰ টাইম হ'লে কি হ'ব, ইয়াতে দেখোন এইটো পানীয়ে নাই পথাৰত। এইবিলাক কেনেকৈ খেতি কৰিব আপোনালোকে নিজে ভাবকচোন। ইয়াতে খেতি নহয়, এতিয়া বেহৰ কিবা মাটিমাহ এইবিলাকহে পেলাব লাগিব। এনেকুৱা পৰিস্থিতি হৈছে মানে, বতৰ মানে বৰষুণ নাই, বৰষুণ বেছিকৈ দিলেও অসুবিধা। এতিয়াতো একদম বৰষুণ নাই, এতিয়া খেতি ভুঁই ৰুবলৈ কাৰণে বহুত অসুবিধা হৈছে মানুহবিলাকৰ। এনেকুৱা হ'লে কেনেকুৱাকৈ চলিব আপোনালোকে নিজে ভাবি চাওকচোন। কি উপায় কৰিব লাগিব এইটো খেতি কৰিবৰ কাৰণে। ভাবিছোঁ যে এতিয়া ইয়াতে গাঁত খুন্দি পানী ওলাব লাগিব নেকি, তেতিয়াহে খেতি কৰিব পাৰিব। এনেকুৱা পৰিস্থিতিত কেনেকৈ খেতি কৰিব আপোনালোকে ভাবকচোন আৰু কমেণ্ট কৰি কওক কিবা উপায় আছে যদি খেতি কৰিবলৈ, ইয়াতে পানী জমাবলৈ। কি বুজা গৈছে আৰু কেইবছৰমানৰ পিছত আটা ৰুটিহে খাব লাগিব যেন লাগিছে। আৰু এনেকুৱা পৰিস্থিতি হ'লে মানে বৰুণ দেৱতা গংগা পানী দিয়ক আৰু খেতি কৰিবলৈ মানুহক অলপ সহায় কৰক। আপোনালোকে পানী পেলাওক ওপৰৰ পৰা। এই ভিডিঅ'টো আছিল খেতি পথাৰৰ, অকণমান আপোনালোকক খেতি পথাৰৰ বিষয়ে ক'লোঁ। এনেকুৱা পৰিস্থিতি হৈছে যে খেতি পথাৰৰ পানীয়ে নাই, কেনেকুৱাকৈ খেতি কৰিব মানুহে ভাবিও পাৰ পোৱা নাই, মানে এনেকুৱা পৰিস্থিতি হৈছে। আৰু আপোনালোকে যদি কিবা উপায় দিব পাৰে কমেণ্ট কৰি ক'বা, আৰু যদি উপায় বেছি নাপায় আৰু ক'ত ক'বা, কেনেকৈ উপায় দিব ক'বা, আৰু কিবা যদি আপোনালোকে জানে। আৰু ভিডিঅ'টো ভাল লাগিছে যদি ইয়াতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আৰু।